সম্প্ৰীতিৰ উৎকৃষ্ট নিদৰ্শন দেখিবলৈ পোৱা গৈছে গেলেকীত। শিৱসাগৰ জিলাৰ গেলেকীৰ হাতীপতি জ্যোতিনগৰত দেখিবলৈ পোৱা গৈছে এই নিদৰ্শন। হাতীপতি জ্যোতিনগৰৰ এগৰাকী হিন্দু ধৰ্মাৱলম্বী মহিলা মৃত্যুত স্থানীয় ইছলাম ধৰ্মাৱলম্বী লোকে শোক প্ৰকাশ কৰাৰ লগতে অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰিবৰ বাবে যাৱতীয় কাম কাজত সহায় সহযোগিতা আগবঢ়োৱা পৰিলক্ষিত হয়। উল্লেখ্য যে হাতীপতি জ্যোতিনগৰৰ প্ৰয়াত লম্বোদৰ শৰ্মাৰ সহধৰ্মিনী লক্ষ্মীপ্ৰিয়া দেৱীৰ আজি বিয়োগ ঘটে। এই খবৰ বিয়পি পৰাৰ লগে লগে স্থানীয় ইছলামধৰ্মী যুৱ সমাজৰ যুৱকসকলৰ লগতে জ্যেষ্ঠ কনিষ্ঠ সকলো ওলাই আহি শোক প্ৰকাশ কৰাৰ লগতে যাৱতীয় কাম কাজত সহযোগিতা আগবঢ়োৱা পৰিলক্ষিত হয়। জানিব পৰা মতে এই নিদৰ্শন পৰম্পৰাগতভাৱে গেলেকীৰ এই অঞ্চলত চলি আহিছে। সাম্প্ৰতিক সময়ৰ প্ৰতি লক্ষ্য ৰাখি গেলেকী হাতীপতিবাসীয়ে দেখুওৱা এই নিদৰ্শনে ৰাজ্যখনৰ সম্প্ৰতিৰ এনাজৰীডাল অধিক সুদৃঢ় কৰিব।